ৰাজ্যৰ এগৰাকী প্ৰবীণ সাংবাদিক দৈনিক জনমভূমি কাকতৰ জন্মলগ্নৰে পৰা সাংবাদিকতা কৰি অহা গুণ বৰুৱা আৰু নাই। বাৰ্ধক্যজনিত কাৰণত মঙলবাৰে দিনৰ 11:43 শিৱসাগৰ চহৰৰ মেলা চকৰৰ নিজা বাসভৱনত বৰুৱাই 80 বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। 1940 চনত শিৱসাগৰত জন্মগ্ৰহণ কৰা বৰুৱাই জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ত অধ্যাপনা কৰিছিল। তাৰ সমান্তৰালকৈ 1966 চনৰ পৰা সংবাদ জগতৰ সৈতেও জড়িত হৈ পৰে বৰুৱা। শ্ৰদ্ধাৰ গুণ বৰুৱা ছাৰ আমাৰ মাজত আজি নাই। আজি শিৱসাগৰ সাংবাদিকতাৰ যিখন ক্ষেত্ৰ আছিলে সেইখনত আজি আমি বৰ শূন্যতা অনুভৱ কৰিছোঁ। গুণ বৰুৱা ছাৰে যোৱা প্ৰায় 4টা দশক জুৰি 4টাতকৈ বেছি 5 দশক জুৰি শিৱসাগৰৰ বৌদ্ধিক পৰিমণ্ডলত এটা বিশিষ্ট আসন গ্ৰহণ কৰি আছিলে। তেখেতৰ সংস্পৰ্শতে আমি বহু কথা শিকিছিলোঁ। গুণ বৰুৱা ছাৰৰ লগত এসময়ত যথেষ্ট দিন একেলগে আমি কাম কৰাৰ সুবিধা লাভ কৰিছিলোঁ আৰু তেখেতৰ পৰাই সাংবাদিকতাৰ যিটো প্ৰাথমিকতা, যিটো জাৰ্নেলিষ্টিক এথিক্স বুলি কওঁ, সেই এথিক্স সম্পৰ্কে তেখেত বৰ সচেতন আছিলে। আৰু এই মুহূৰ্তত ছাৰলৈ আমি গভীৰ শ্ৰদ্ধা নিবেদিছোঁ। শিৱসাগৰ জিলা সাংবাদিক সংস্থা, শিৱসাগৰ জিলাৰ সকলো সাংবাদিক মঞ্চৰ হৈ মই ধন্যবাদ। শিৱসাগৰ সংবাদ জগতৰ পিতামহৰ স্বৰূপ গুণ বৰুৱা ছাৰৰ দেহাৱসান হৈছে। শিৱসাগৰত এক শূন্যতাৰ সৃষ্টি হ'ল সংবাদ জগতৰ, যিহেতু এগৰাকী মূল্যবোধৰ আৰু সামাজিক দায়বদ্ধতাৰে সাংবাদিকতা কৰা এজন নিষ্ঠাৱান সাংবাদিকক আজি শিৱসাগৰবাসীয়ে হেৰুৱালে, অসমবাসীয়ে হেৰুৱালে। এগৰাকী শিক্ষাবিদে নহয়, সমাজ জীৱনৰ শিৱসাগৰৰ বিশেষকৈ সমাজ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এগৰাকী ব্যক্তি আছিল। এগৰাকী সাংবাদিক হিচাপে যিসমূহ সামাজিক দায়বদ্ধতাৰ তেখেতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত হৈছিল, বিভিন্ন শিৱসাগৰ আগশাৰী প্ৰতিষ্ঠান গঢ় দিয়াৰ ক্ষেত্ৰত গুণ বৰুৱা ছাৰৰ অৱদান আছে। আৰু প্ৰতিটো সামাজিক দায়িত্ব সহকাৰে সামাজিক যিবোৰ কাম দায়িত্ব সহকাৰে পালন কৰিছিল, নিয়মানুৱৰ্তিতা অতিকৈ তেওঁ পালন কৰিছিল, সময়ৰ প্ৰতি অতিকৈ গুৰুত্ব আৰোপ কৰিছিল। এজন নিষ্ঠাৱান সামাজিক দায়বদ্ধ থকা এজন সাংবাদিকক আজি শিৱসাগৰবাসীয়ে হেৰুৱালে, অসমবাসীয়ে হেৰুৱালে। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। দৈনিক জনমভূমিৰ জন্মলগ্নৰে পৰা শিৱসাগৰৰ সদৰৰ সাংবাদিক হিচাপে কাৰ্যনিৰ্বাহ কৰা গুণ বৰুৱাই 2014 চন পৰ্যন্ত সক্ৰিয়ভাৱে সাংবাদিকতাৰে জড়িত হৈ আছিল। সত্যনিষ্ঠ সাংবাদিকতাৰ বাবে বৰুৱাই জনমভূমি পৰিয়ালে আগবঢ়োৱা কনক চন্দ্ৰ শৰ্মা সাংবাদিকতা বঁটাও প্ৰথমবাৰৰ বাবে লাভ কৰিছিল। প্ৰখ্যাত সাংবাদিক প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ সহোদৰ বৰুৱাই সুদীৰ্ঘ দিন শিৱসাগৰ জিলা সাংবাদিক সন্থাৰো সাধাৰণ সম্পাদক হিচাপে জিলাখনৰ সাংবাদিক মহলক নেতৃত্ব প্ৰদান কৰিছিল। বৰুৱা শিৱসাগৰ প্ৰেছ ক্লাবৰো জন্মলগ্নৰ পৰা আছিল উপদেষ্টা। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বৰুৱাই বৰ্ণিল জীৱন পৰিক্ৰমা সামৰি ইতিমধ্যে গুণাকৰ শীৰ্ষক এখন অভিনন্দন গ্ৰন্থও প্ৰায় সম্পূৰ্ণ হৈ উঠিছিল। মঙলবাৰে বৰুৱাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে শোকস্তব্ধ হৈ পৰে শিৱসাগৰ। শোকত ম্ৰিয়মান জনমভূমিৰ পৰিয়াল। গুণ বৰুৱাৰ মৃত্যুত গভীৰ শূন্যতাৰ সৃষ্টি হোৱা বুলি প্ৰকাশ কৰিছে শিৱসাগৰ জিলা সাংবাদিক সন্থাই। শিৱসাগৰ প্ৰেছ ক্লাবৰ সন্মুখত জনমভূমি পৰিয়াল, শিৱসাগৰ প্ৰেছ ক্লাব, জিলা সাংবাদিক সন্থা, আছুকে ধৰি অৰ্ধতান্ত্ৰিক সংগঠন আৰু ব্যক্তিয়ে গুণ বৰুৱাৰ নশ্বৰ দেশত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। বিভিন্নজনে বৰুৱাৰ বাসগৃহতো শেষ শ্ৰদ্ধা জনায়। মৃত্যুৰ সময়ত প্ৰবীণ সাংবাদিকজনে পত্নী জ্যোতি বৰুৱাৰ লগতে 2 পুত্ৰ আৰু 2 কন্যাক ইহ সংসাৰত এৰি থৈ গৈছে। নিউজ ডেস্ক, কলন ছুপাৰ। কলন ছুপাৰ, নিৰপেক্ষ নহয়, প্ৰতিপল ৰাইজৰ পক্ষে।